নমস্কাৰ কি খবৰ সকলোৰে নিশ্চয় ভালে আছে আজি এটা নতুন ভিডিও লৈ আইছো আৰু নতুন কিছু কথা আপোনালোকে কেতিয়াবা স্পতিৰ কথা শুনিছেনে স্পতি এই শব্দটো বা এই নামটো শুনিছেনে কেতিয়াবা আপোনালোকে নিশ্চয় চিৰিয়াখানালৈ ৰাজ্যিক চিৰিয়াখানালৈ বহুবাৰ আহিছে বিভিন্ন ঠাইৰ পৰা এই চিৰিয়াখানালৈ আহে লোক আহে বিভিন্ন জন আহে বা তেওঁলোকৰ নিজৰ লৰা ছোৱালীক লৈ আহে কিন্তু চিৰিয়াখানাত আহি কেতিয়াবা স্পতিৰ কথা শুনিছেনে বা স্পতিৰ বিষয়ে আপোনালোকে কৰবাত পঢ়িব পাইছেনে হয়তো বহুতে পাইছে বা ইয়াৰ মাজতে বহুতে পোৱা নাই আজি স্পতিৰ বিষয়ে কম চিৰিয়াখানাৰ স্পতিৰ বিষয়ে কম আহকচোন চিৰিয়াখানাৰ ভিতৰলৈ সোমাই যাওঁ আৰু স্পতিৰ বিষয়ে আজি আপোনালোকক জনাম আগবাঢ়িছো চিৰিয়াখানাৰ ভিতৰলৈ এটা সুন্দৰ পৰিৱেশ এটা মনোমোহা পৰিৱেশ আৰু এই চিৰিয়াখানাখন 1963 চনতেই মুকলি কৰা হৈছিল দৰ্শনাৰ্থীৰ বাবে 1 জানুৱাৰী দিনটোত এতিয়াও যদি আমি চাওঁ জানুৱাৰী সেই সময়খিনিত 1 জানুৱাৰীৰ পৰা যথেষ্ট লোকৰ ভিৰ হয় এই চিৰিয়াখানাখনত আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই চিৰিয়াখানাখন লণ্ডনৰ এখন চিৰিয়াখানা যিখন নাম হৈছে হুইটছনাডে জু বুলি সেই চিৰিয়াখানাখনৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাখন খুবেই সুন্দৰ এটা সেউজীয়া পৰিৱেশ আৰু চৌদিশে কেৱল সেউজীয়া স্পতিৰ কথা কম সেই ঠাইলৈ গৈ আছো কিন্তু তাৰ পূৰ্বে এই সুযোগতে ভাবিলো চিৰিয়াখানাখন এপাক আপোনালোকক দেখুৱাই লওঁ আপোনালোকে বহুতে হয়তো আহিছে কিন্তু ইয়াৰ মাজতে ইয়াৰ পৰিৱেশটো কিছু দেখুৱাই ল'ব বিচাৰিছো আপোনালোকে দেখি আছে নাহৰ ফুটুকি আমি যাম নাহৰ ফুটুকি চাবলৈ এখন বৰ্ড ইয়াতে লগাই থৈছে নাহৰ ফুটুকিৰ গুজৰণি আচলতে শুনি আছো আমি ইয়ালৈকে আহকচোন তাৰ ওচৰলৈকে আমি যাম নাহৰ ফুটুকি কেইটা আপোনালোকে দেখিলে নিশ্চয় চিৰিয়াখানা আহোঁতে মই স্পতিৰ কথাই ক'বলৈ লৈছোঁ চিৰিয়াখানা আহোঁতে কেতিয়াবা ভাবিছিলে নে যে চিৰিয়াখানাত যেতিয়া জন্তুবোৰ এতিয়াতো বিভিন্ন জন্তু আছে ইয়াতে বাঘ হৰিণৰ পৰা আৰম্ভ কৰি গড় জিৰাফ জেব্ৰাৰ পৰা আৰম্ভ কৰি প্ৰায় 500বিধ বিভিন্ন প্ৰজাতিৰ চৰাইৰ পৰা আৰম্ভ কৰি বিভিন্ন জন্তু জীৱ জন্তু ইয়াতে আছে কিন্তু চিৰিয়াখানাত প্ৰথমটো জন্তু কি আছিল কেতিয়াবা ভাবিছেনে বা প্ৰথমটো জন্তু কি নাম আছিল প্ৰথম যেতিয়া স্থাপন কৰা হৈছিল 1963 চনত যেতিয়া এই চিৰিয়াখানাখন স্থাপন কৰা হৈছিল তেতিয়া এটা নাহৰ ফুটুকি আনিছিলে এটা মাইকী নাহৰ ফুটুকি আৰু সেই মাইকী নাহৰ ফুটুকিটোৰ নামেই আছিলে স্পতি অৰ্থাৎ চিৰিয়াখানালৈ অহা যিটো প্ৰথম জন্তু সেয়া হৈছে নাহৰ ফুটুকি এটা মাইকী নাহৰ ফুটুকি আৰু সেই নাহৰ ফুটুকিটোৰ নাম হৈছে স্পতি এই ভিডিওটো চাই নিশ্চয় আপোনালোকৰো ভাল লাগিল এনেকুৱা সৰু সৰু কিছু কথা জানিবলৈ চাই থাকিব মোৰ এই চেনেল ভাস্কৰছ ভয়েজ